বন্ধু বান্ধৱীসকল নমস্কাৰ। আপোনালোকে চাগে আগতে বহুত শুনিছে এটা শব্দ, যিটো শব্দ শুনিলে কিছুমানে ভয় কৰে, কিছুমানে বিশ্বাস নকৰে, আৰু সেইটো শব্দই হৈছে ভূত। ভূত কি? ভূত আছেনে নাই, নে আমাৰ ভয়টোকে আমি আমাৰ ভূত বুলি ভাবোঁ? এই কিছুমান ৰহস্যময় কথা, আৰু এই ৰহস্যময় কথাৰ ভিত্তিত আমি ৰচনা কৰা এখন ছবি, যাৰ নাম হৈছে ভূত নে ভয়। আহক পলম নকৰি এই ছবিখন আমি উপভোগ কৰোঁ। আসি ধরতা কা আর তই কি আছে লো সুন্দর জি আছে তাতে দি ইউ মই আলা ই মো crazy ওই ও মারি দিলু ও পুরি গেলি ও ওই এক বংরা ঢুকাবা Hey, bola, আমার বল, আমি আছি। ওই কি হল তোর? কেমন মাৰি আছ? নহয় তেতিয়াৰ কথাটোৱে মনত পৰি আছে দেখো, কিবা হ'ল? বল এতিয়া ৰাস্তাত মই মানুহটো দেখা পাইছিলো ভাল হয় না নহয় গেল দেখোন। ভাবি থকাৰ কাৰণে হৈছে বাৰু, এতিয়া দেখিছিলো নাই ভাল এইটো আৰু দেখোন নহয় গেল দেখোন। কি হৈছে মোৰ লগত?
ধরছিল ইতিয়া তো কি হইছে ইবেন আৰু কি অৰুদ্দ মেকুৰীৰ মাত এই মেকুৰী পেলালে নেকি বাদ দে কিহৰ মাতে হা দরজাখান খুলি আছে দেখো কি হয়েছে মোর লোক মোর তো দরজা খুলি তো দিয়ে দিছিল কি হয়েছে মোর লোক রাহুলকে ফোন করি চাইল ও হেল্ল' ৰাহুল অ কি কৰিছ নাজানো কিবা হৈছে মোৰ লগত কিবা হৈছে কিবা দেখো বহুত দেখো কিবা শব্দ শুনি আছো তই আহিবি নেকি ঘৰ দেচো তই দে দেৰি নকৰিবি কিবা হ'ল কি ভুল কৰিছা তই নেকি মই বেলেগ বুলি ভাবিছো ইমান আজি মই মাতিলি তোক মই কি কৈছো মোৰ কি হৈছে জানানে মই আজি গধূলি এটা মানুহ মাৰা দেখিছিলো কেইটামানে মাৰি আছিল তেতিয়াৰ পৰা মোৰ সপোনতো সেই বস্তুটো আহি আছে মানুহটো আহি আছে আৰু বিধকতো সেইটোৱে আহি আছে মই কি কৰোঁ পাকঘৰত গ'লে কিবা শব্দ শুনো এইটো ৰুমত আহিলে এইটো শব্দ শুনো শব্দহে শুনি আছো সেই এইবিলাক কি কৈছ মৰা মানুহ এনেকুৱা আহিব পাৰে কি কওঁ মই নাজানো কিন্তু মোৰ সপোনত আহি আছে বিধকতো আহি আছে সেই তই চাগে ভয় কৰি আছ সেই মানুহবিলাক কিবা দেখি আছ এইবাৰ ভয় নকৰা দেখোন ক'ৰ মানুহে চাম মই এইবাৰ কেনেকৈ দেখো ভয় নকৰাকে হৈ তই কি জান এটা কথা কি জান আমি ভয়টোকে আমাৰ ভূত বুলি ভাবো ইয়াৰ ভয় নকৰা দেখোন ক'ত ভূত আহে মই চাম আমাৰ ভয়টোৱে আমি ভূত ইয়াৰ ভয় নকৰা সাহসত থাক ক'ত ভূত আহে মই চাম এইবাৰ বুজিলি কথাবিলাক না আন কথাবিলাক হয় কিন্তু ভয়তো আহে না সেই দৃশ্যটো দেখাৰ পিছত তথাপিও তই কৈছ যিহেতু মই ভয় নকৰাকৈ থাকিবলৈ চেষ্টা কৰিম দেচোন কিন্তু চেষ্টাহে কৰিব পাৰিম দে ভয় নকৰ থাক মই যাওঁতে দেৰি আন্ধাৰে দে যা কি কৰিলে কিনকেনো ভয় নকৰাকে থাকিম দেচো ভয় নকৰাকে থাকিবলৈ চাওক
গাইজ নমস্কাৰ আজি আমাৰ এই ভিলেজ ষ্টাৰত এইটো প্ৰথম হৰৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ যদি এই ভিডিঅ'টো ভাল হোৱাও নাই তথাপিও আপোনালোকে এই ভিডিঅ'টো চাব চাই ভাল হৈছে নে বেয়া হৈছে আমাক ক'ব তথা লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব